হে গাইজ, এতিয়া আমি কামাখ্যা মন্দিৰৰ পৰা আহি হাজোৰ মাধৱ মন্দিৰত আহি নামিছোহি। মই আপোনালোকক কৈছিলোঁৱেই যে মই নেক্সট কি মন্দিৰত যাওঁ আপোনালোকক নেক্সট ভিডিঅ'ত দেখাম। বলক তেনেহ'লে আপোনালোকেও চাব মোৰ লগত। মই ফাৰ্ষ্ট টাইম আহিছোঁ হাজোৰ মাধৱ মন্দিৰলৈ। এতিয়া আমি গোটেইবোৰে ভিতৰলৈ সোমাই গৈ আছোঁ। ইমান ধুনীয়া লাগিছে। এতিয়া সিমান মানুহ নাই, মাঘৰ বিহুত বহুত মানুহ আহে, এতিয়া মানুহ কম হৈ আছে। এতিয়া আমি তললৈ যাম। ইয়াতে ডাঙৰ ডাঙৰ কাছ আছে, চাই থাকক তেনেহ'লে আপোনালোকে। ভয় লাগে চাবা। তোমাক টানি লৈ যাব, মই ধৰি আছো। শুনি hilang pa na hasan na pe sisa করবো সুবার বা শুয়ে টানি লই যাব। বিলেট খান দিন একবার গোটেইবোৰে আহিলোঁ পাছক আহাৰ দি। এতিয়া আমি মাধৱ মন্দিৰৰ ভিতৰলৈ যাম। এয়া দেখিছেনে, আমি প্ৰসাদ লৈ ল'লোঁ। এতিয়া আমি চিৰিৰে তালৈ যাম। ইয়াত ঢেৰ বান্দৰ আছে, চাৰিওফালে বান্দৰ ঢেৰ, আপোনালোকে চাই থাকক। এয়া দেখিছেনে, বান্দৰ বহি আছে এইফালে, ঢেৰ বান্দৰ আছে গছবোৰত। এতিয়া আমি ওপৰলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক। ভিতৰৰ ওচৰত আপোনালোকক মই দেখাম কি কি আছে। ময়ো ফাৰ্ষ্ট টাইমে চাম বাৰু, আৰু আপোনালোককো দেখাওঁ। এয়া দেখিছেনে বান্দৰ কিমানবোৰ।
এতিয়া আমাৰ চাকি বন্তি জ্বলোৱা হৈ গ'ল। এতিয়া আমি মন্দিৰৰ চাৰিওপাশে চাই আছোঁ, কিন্তু মনটো অলপ বেয়া লাগিল, কিয়নো মই তুলসী মালা আৰু ধানৰ মালা লৈ আহিছিলোঁ। মই ভাবিছিলোঁ লক্ষী মন্দিৰত সোমাম, কিন্তু যিটো সময়ত আমি ইয়াত আহি পালোঁ তেতিয়া ভোগৰ টাইম হৈছিলে, সেয়েহে মন্দিৰৰ দুৱাৰ বন্ধ হৈ আছে। এতিয়া খুলি দিয়া নহ'ব, 2 ঘণ্টামান ৰখিব লাগিব। আমি যিহেতু ইমান টাইম ৰখিব নোৱাৰিম, সেয়েহে পুৰোহিতৰ হাততে দি দিছোঁ। তেওঁ কৈছে দি দিব হেনো, উপায় নাই, কি কৰিম, কেতিয়াবা আহিলে চাম বাৰু। এতিয়া আমাৰ যিহেতু দেৰি হৈ গ'ল, এতিয়া আমি গোটেই চৌপাশ ঘূৰি চাই আছোঁ। ইয়াত ধুনু ৰখি আছে, বান্দৰ চাই আছে, ঢেৰ বান্দৰ আছে ইয়াতে। এই গছডালত ওলমি আছে বান্দৰবোৰ। এতিয়া আমি গোটেই চাইডৰ চাইডটো এনেই অকণমান চাই লৈছোঁ। মেইন মন্দিৰত যিহেতু সোমাব নোৱাৰিলোৱে, বেয়া লাগিছে মনটো বহুত। ফ্ৰেণ্ডছ, যিসকলে মোৰ ভিডিঅ'টো নতুনকৈ চাইছে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ কমেণ্ট কৰি জনাব। এইটো নৰসিংহৰ মন্দিৰ ধুনু। এইটো নৰসিংহ মন্দিৰ। এইটো লক্ষ্মী মন্দিৰ বন্ধ হৈ থাকে না, থৈ দিছি বাৰু, এতিয়া আছে এতিয়া কৈছোঁ মই।